নমস্কাৰ, মই উৰ্মিলা মহন্ত। এইমাত্ৰ মই এখন খুব সুন্দৰ অসমীয়া চিনেমা চাই পেলাই ওলাই আহিছোঁ। চিনেমাখনৰ নাম নিশ্চয় বহুতে এতিয়া ইতিমধ্যে গম পাইছে, বৰনৈ ভুটীয়া। আৰু চিনেমাখনৰ ডাইৰেক্টৰ হৈছে অনুপম কৌশিক বৰা। অনুপম দাক মই প্ৰথম লগ পাইছিলোঁ আমাৰ বকুল চিনেমাখন কৰোঁতে। খুব সুন্দৰ, খুব ভাল এক্টৰ, খুব সুন্দৰ এটা চৰিত্ৰ ৰূপায়ণ কৰিছিল আমাৰ চিনেমাখনত। যিসকলে চাইছে গম পাব। মই তেনেকৈ এজন এক্টৰ হিচাপে তেওঁক লগ পাইছিলোঁ। দেন ছাডেনলি আই গট টু ন' এবাউট দিছ বৰনৈ ভুটীয়া। ডাইৰেক্টৰ অনুপম কৌশিক বৰা। তো মানে এক্সাইটমেণ্ট ডাবল হৈ গ'ল যেতিয়া আমি মানুহ এগৰাকীক চিনি পাওঁ, এজন এক্টৰ হিচাপে হওক বা অন্য কিবা হিচাপে। তেখেতৰ কামবোৰ চাবলৈ আমি অতি আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। যেতিয়া বম্বেত স্ক্ৰিনিং হৈছিলে মামি ফেষ্টিভেলত, তেতিয়া নিমন্ত্ৰণ মই ৰক্ষা কৰিব নোৱাৰিলোঁ শ্বুটিং থকাৰ বাবে। কিন্তু আজি অসমতে বৰষুণক নেওচি মই মোৰ ফেমিলি লৈ পেলাই আহিছোঁ চিনেমাখন চাবলৈ। আৰু ইমান সুন্দৰ এখন চিনেমা আমাক উপহাৰ দিয়াৰ বাবে প্ৰথমতে মই অনুপম দাক ধন্যবাদ জনাইছোঁ। তাৰ পিছত মই ক'ম কনচেপ্টৰ কথা। এটা ইমান চাবলৈ গ'লে এটা সাধাৰণ কনচেপ্ট এটা, যদিও মানে সৰু বিষয়বস্তু এটা আমি কেনেকৈ এলাবৰেট কৰিব পাৰোঁ, খুব সুন্দৰকৈ দাঙি ধৰিব পাৰোঁ। আৰু এটা মানে কমেডিৰ মাধ্যমেৰে তেওঁ এটা মেছেজ দিব বিচাৰিছে। চেটেল মেছেজ এটা আছে, যিসকলে ধৰক চিনেমাৰ বেষ্টলৈ গৈ যদি বা চিনেমা এখন চাব বিচাৰে বা সংগীত এটা অনুভৱ কৰিব বিচাৰে, গান এটা অনুভৱ কৰিব বিচাৰে, সেইসকলৰ কাৰণে এটা চিন্তাৰ খোৰাক আছে আৰু সাধাৰণ দৰ্শকৰ বাবে ৰূপবোধ সৃষ্টি কৰিব পাৰিছে। তাৰ কাৰণে মই আকৌ এবাৰ কনগ্ৰেচুলেট কৰিছোঁ অনুপম দাক। আৰু দ্বিতীয়তে চাইক'লজিকেল এটা মানে আই ডোণ্ট ন', মই পাইছোঁ এটা চাইক'লজিকেল মানে ফুড এটা পাইছোঁ। আৰু চৰিত্ৰসমূহ ক্ৰিয়েশ্যন যি সুন্দৰভাৱে কৰিছে, চৰিত্ৰসমূহ যি ধৰণে উলিয়াই আনিছে তেওঁ চিনেমাখনত, প্ৰতিটো চৰিত্ৰ, সৰু সৰু চৰিত্ৰ কিছুমান তেওঁ ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰিছে চিনেমাখনত। মানে মই আই ৱাজ স্পীচলেছ। যেতিয়া মানে এটা কেৰেক্টাৰ আছিলে, খালি আমাৰ এইটো ৰেডিঅ' এটা কামত লৈ লৈ গুচি যায় আৰু ৰেডিঅ'ত বাতৰি পঢ়ি থাকে। মানে ইউ ওন্ট বিলিভ, চাগে হয়তো এক্টৰজনে ভাবিছে মোক একো ডাইলগ চাইলগ দিয়া নাই, এটা ৰেডিঅ'লৈ মোক চাগে ক্ৰছ কৰিব দিছে। বাট সেইটো যি ইম্পেক্ট ক্ৰিয়েট কৰিছে চিনেমাখনত, মানে হিলেৰিয়াছ আৰু খুব সুন্দৰ অভিনয় হৈছে। সকলো কলা কৌশলে খুব সুন্দৰ অভিনয় কৰিছে। কাষ্টিং খুব প্ৰপাৰ হৈছে, সুন্দৰ কাষ্টিং হৈছে। আৰু যেতিয়া এখন চিনেমাত প্ৰতিটো মানে ডিপাৰ্টমেণ্ট ভাল হয়, তেতিয়া এখন ভাল চিনেমা বুলি আমি কওঁ। ইয়াতে কেমেৰা কাম সুন্দৰ হৈছে, এডিটিং সুন্দৰ হৈছে, স্ক্ৰীন প্লে ভাল হৈছে, ডিৰেকশ্যন ভাল হৈছে, এক্টিং ভাল হৈছে। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে মানে অনুৰোধ কৰিছোঁ, এখন খুব ভাল চিনেমা আপোনালোকে যাতে মিছ নকৰে। যিসকলে সদায় কমপ্লেইন কৰে যে অসমীয়া চিনেমা শ্ল' হয় বা অসমীয়া চিনেমা বেছি মননশীল হয় বা এনেকুৱা একো নাই। এই চিনেমাখন খুব ৰসবোধৰ জৰিয়তে কমেডিৰ থ্ৰু দি খুব সুন্দৰকৈ এটা কাহিনী চৰিত্ৰসমূহ আগুৱাই লৈ গৈ আছে। মোৰ 100% মানে বিশ্বাস আছে যে আপোনালোকে এই চিনেমাখন উপভোগ কৰিব। আৰু সদল বলে আহিব এখন পৰিয়ালৰ সকলোৱে একেলগে বহুত উপভোগ কৰা চিনেমা। তো আকৌ এবাৰ বৰনৈ ভুটীয়ালৈ মই বহুত বহুত শুভকামনা যাচিছোঁ। আশা কৰিছোঁ আৰু সুন্দৰ